আজি অসমৰ কেইটামান ইউটিউবাৰৰ বিষয়ে ক'ব বিচাৰিছোঁ যে সিহঁতে কি কৰিছে, এতিয়া কিবা বিজনেছ টাইপত কৰি থকা যেন লাগিছে মোৰ। সিহঁতে কি কৰিছে, ৰৈ ৰৈ বিনালে চাব গৈছে, তাতেও ব্লগ বনাইছে। বাৰু ধৰি ল'লোঁ সিহঁতে ব্লগাৰ হৈ ব্লগ বনাবই, কিন্তু তাতে আৰু কি কৰিছে, যোনে যোনে মানে টিকেট কাটি চাব পৰা নাই। আজিকালি কোনো এনেকুৱা নাই টিকেট কাটি চাব নোৱাৰে, চবেই টিকেট কাটি চাব পাৰে, ইমানো হেৰি নহয় যে টিকেট কাটি চাব নোৱাৰিম যে। বাৰু ধৰি ল'লোঁ ভালে কাম কৰিছে, যোনে টিকেট কাটি চাব পৰা নাই দেখাইছে, আৰু ককা আইতা কিছুমানকো টিকেট কাটি দেখাইছে, ঠিকে আছে। তাতে কিন্তু দেখাব নিওঁতে ভিডিঅ' কৰিব লগা কি হ'ল? আৰু বাৰু ভিডিঅ' কৰিছে মানে ভাল কামটো দেখাব বিচাৰিছে। এনেও যোনে ভাল কাম কৰে নেদেখায়তো এনেকৈ, বাৰু দেখাইছে। যদি দেখাইছে বা পইচাৰ কাৰণে কৰা নাই, একো হেৰি কাৰণে ভিউজৰ কাৰণে কৰা নাই, তেতিয়াহ'লে ভিডিঅ'টো যেতিয়া আপলোড কৰিছে মনিটাইজেশ্যনটো অফ কৰি কিনে আপলোড কৰ। নাই মানে কি কয়, এইটো দেখাব অলপ মানে ভাল কাম কৰা দেখাব, তাৰপিছত ভিউজ ল'ব আৰু তাহাঁতৰে নিজৰ লাভ হ'ব। ক'ব গ'লে 21 দিনত পইচা ডাবল যে, ইয়াতেচোন একদিনতে পইচা ডাবল হৈ আছে। 2 বা 3 হাজাৰ টকা খৰচা কৰি আছে আৰু একদিনতে পূৰা একদম ভাল কাম কৰা দেখাই ভিউজ আহি আছে। কমে 10,000 টকা, 10কো কমে কৈছোঁ, বেছি আহে চাগে, বহুত আহে। তো সেইখিনি কৰি কি মানে কি দেখাব বিচাৰি আছে, মানে ভাল কাম কৰি আছোঁ নেকি? মই কাৰো এনেকৈ ভিডিঅ' দুটা কৰি কথাখিনি কোৱা নাই, মোৰ খালি চাই কিনে মানে ভাল নালাগিল, সেইবাবে মই এই কথাখিনি ক'লোঁ। ধন্যবাদ।